নমস্কাৰ মোৰ সাদৰৰ অসমবাসী ৰাইজ আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই অটত কলৈ যাম কি দেখুৱাম আপোনালোকে কিন্তু মোৰ ব্লগটো শেষলৈকে চাই থাকিব দেই। মোৰ খুব ভাল লাগিব। এয়া মই ঘানচলিৰ পৰা ওলাইছোঁ। আমাৰ ৰুমৰ পৰা মাত্ৰ 5 মিনিটৰ ৰাস্তা। এতিয়া পাপু আৰু ঝিনি মোৰ লগত নাই, আজি আনিবলৈ আহিব সিহঁতে। সেয়েহে घर से निकलते ही कुछ दूर चलते ही रास्ते में है उसका घर। এইয়া মই এতিয়া কপৰখাৰণে পাই গ'লোহি আৰু অকণমান গ'লে 2 মিনিটৰ পাছতে মই সেই জেগাখিনি পামগৈ। আৰু এই মানুহখিনি দেখিলে মোৰ সাংঘাতিক দুখ লাগে। এই মানুহখিনিৰ কাৰণে কিবা এটা কৰিবলৈ মন যায়। বাকী প্ৰভুৰ ওপৰত কি কৰে আৰু হে প্ৰভু। এইয়া দেখিছে এটা সুন্দৰ পৰিৱেশ। এয়া হৈছে কপাৰখাৰণে গণপতি তালাব। ইয়াতেই গণপতি বিসৰ্জন দিয়া হয় গণেশ চতুৰ্থীৰ সময়ত। বহুত ভিৰ হয় আৰু ইয়াত খুব ধুনীয়া ৱাক কৰিবলৈ। বহুত ভিৰ হয়, বহুত ভাল লাগে এই জেগাখিনিত। একদম খোৱা বোৱা ভেৰাইটিজ কিবা কিবি পায়, ভাল লাগে। এয়া হৈছে গণপতি মন্দিৰ এভাগো আছে। একদম গণপতি বাপ্পা মৌৰ্যা। এতিয়া মই একদম সেই জেগাখিনিলৈ গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব দেই। আগে লেফ্ট খুৰী ভালে আছে? ভালে আছে নে? ৰ'ব মই নামি লওঁ দেই। কোনোবা ফালে যায় নেকি? পইচাটো দি লওঁ। ঠিক আছে, থেংক ইউ হা ভাইয়া। ঠিক আছে মই কৰিম। অসমৰ? মোৰ নগাঁৱৰ। মই ইয়াতে থাকোঁ। ক'ত থাকে? আমি এই ঘনচলি বুলি জেগা এটা আছে, তাত থাকোঁ। আপুনি কোন জেগাৰ? যোৰহাটৰ ন? অঁ, কাৰ অসুখ? মোৰ ছোৱালী অসুখ। অঁ, আমাৰ গামোচা মেইন আৰু ন, দেখিলে গম পাই যায় যে অসমৰ। মই খুৰী মাতিছোঁ আৰু অসমীয়াত কথা পাতিছোঁ। আপোনালোকে অলপ হ'লেও ধৰিব পাৰিছেনে চাগৈ? এইখন হৈছে দীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন। ইয়াতে মই 11 মাহ কটাইছিলোঁ আৰু কি কাৰণত কটাব লগা হৈছিল সেইখিনি বাৰু মই পিছে পৰে ক'ম। আজি মই এই দীপশিখাৰ বিষয়ে মই ভাইদাৰ পৰা বহুখিনি কথা আপোনালোকক শুনাম। আৰু সেয়েহে এইখন কোনে চলাই আছে, চেয়াৰমেন কোন, এতিয়া কোনেনো চলাই আছে, সকলোখিনি আমাৰ এই ভাইদাই ক'ব। এয়া হৈছে ভাইদা, এইখনৰ মেনেজাৰ। নমস্কাৰ দেই। আপুনি কওক যে এতিয়া এইখন কেনেকৈ চলি আছে, কোনে চলাই আছে? এখনতো ভালেই চলি আছে। এতিয়া নিতা মেমে চলাই আছে ন? এতিয়া আমাৰ নিতা মেমে চলাই আছে ন? নিতা মেমে চলাই আছে, কিন্তু আমাৰ চবৰ কাৰিকৰ্তা হ'ল তেওঁ মানে কি কয় আমাৰ দেৱাশীষ শৰ্মা ছাৰে, তেওঁ চেয়াৰমেন হয় ন? দেৱাশীষ ছাৰ তেওঁ চেয়াৰমেন হয়। তেওঁ অসমত এতিয়া DC হৈ আছে না, তেওঁ মৰিগাঁও DC। এতিয়া আৰু এইটো নিতা মেমে চোৱাত চিটি কৰিছে আৰু। এতিয়া কিমানকৈ খোৱা থাকা কি কৈ দিয়ক। খানাটো ফ্ৰী হয় এতিয়া। আপুনি এইখিনিলৈ আহক অকণমান, নহ'লে বস্তা ওলাই তেনেই এইফালে আহক। বস্তা ওলাব নালাগে আমাক পাৰ কৈছোঁ। দিয়ক। তাৰপিছত কি খানা ফ্ৰী হয় এতিয়া। খানা পইচা 1 টকা নলওঁ আমি, অনলি ভেজ খানা হয় ইয়াতে। ইয়াতে নন ভেজ নচলে। নন ভেজ নচলে, ভেজ। আৰু হেৰি বেডৰ বেডৱালাৰ পেচেণ্টৰ ফ্ৰী হয় আৰু এটেণ্ডেণ্টৰ 75 ৰুপিজ দিব লাগে। আৰু ইয়াৰ পৰা বাছত অহা যোৱাটো ফ্ৰী হয়। সেইখিনিও ফ্ৰী। আমাৰ আপোনাক লগ পাবলৈ হ'লে বা আপোনাক কণ্টেক্ট কৰিবলৈ হ'লেতো কেনেকৈ পাব, কি কথা? মোৰ নম্বৰটোতে ফোন কৰে চবে, যাৰ চিট লাগে কিবা লাগে আৰু। কাৰণ পাপুদাৰ কিতাপখনতো দীপশিখাৰ বিষয়ে যোনে পঢ়িছে লিখিছে। আৰু পাপুদাৰ লগত যাৰ চিনাকি আছিলে সেইখিনিয়ে কণ্টেক্ট কৰিলেও বহুতে কৰিছে ন ভাইদা? কৰিছে। পাপুদালৈ ফোন কৰে, আকৌ পাপুদাই আপোনাক জনায় ন? কিন্তু বহুত মানুহে গম নাপায় যে এনেকুৱা এটা জেগা আছে। এইটোতো বহুতে গম নাপায় বাৰু। অলপ মানুহে অলপ প্ৰচাৰ কৰিলে গম পাব আৰু। সেইকাৰণে মই প্ৰচাৰ কৰিবলৈ বুলিয়ে আজি ওলাই আহিছোঁ আচলতে। ভাল কথা। কাৰণ কিয় মানুহখিনিয়ে বহুত বিপদত পৰে। এয়া সকলো অসমৰ ৰাইজ, এয়া
সকলো ইয়াত ট্ৰিটমেণ্ট কৰিবলৈ আহিছে। ব'লক মই ভিতৰলৈ যাওঁ এতিয়া, এক পাক চাই আহাগে। এইটো হৈছে টিভি ৰুম। কি খবৰ? টিভি চলিছে নাই পিছে? বন্ধ কৰি ৰাখিছা? এইটো হৈছে টিভি হল। এইটোত থাকে খানা বনাই কৰি আহি ৰাখেহি। আগতে এইখিনিতে মই মাছ মাংস বিলাইছিলোঁ, চবকে দিছিলোঁ, হয় নহয় ডেকা? কি খবৰ? এইফালে ওপৰতো আছে ৰুম। महाराज जी कैसे हैं? नमस्ते। सब ठीक ठाक? आज क्या है खाने पे? मटर बाकी है? ओ वाह। ভাইদাৰ পৰা আপোনালোকে হয়তো আধা আধি কথা বুজি পাইছে, গম পাইছে। এইখিনি আচলতে সম্ভৱ হৈছে দাদাৰ কাৰণে। দাদা হৈছে দেৱাশীষ শৰ্মা, আৰু ভাইদাৰ মুখত অহা নাছিলে, দেৱজিৎ কৈছে। দাদাৰ ব্যক্তিত্বৰ কথা কি ক'ম, পাপু আৰু মোৰ কাৰণে দাদা একদম ভগৱান তুল্য এজন মানুহ। আৰু তেওঁ এইখিনি কৰি আছে। আজি নীতা মেমে কৰিছে, নীতা মেমক লগ পালেও আপোনালোকে গম পাব তেওঁ সাংঘাতিক, তেওঁ অসমীয়া নহয় যদিও তেওঁ সাংঘাতিকভাৱে আমাৰ মানুহৰ কাৰণে কৰি আছে। আৰু এই ভাইদাৰ কথা কৈও শেষ নহ'ব আচলতে। কিমান দিন হ'ল ইয়াত তোমাৰ? কিমান? 4 বছৰ হৈ গ'ল। কোন জেগাৰ তুমি? হোজাই। অঁ তাকে। আৰু নামটো কি কৈ দিয়া তোমাৰ ধুনীয়াকৈ? কৈ থাকে বহুত, মানে আহিলে দেখিলে আঁতৰৰ পৰা পাপুদা বৌ বুলি মাতে। সেইটোৱে বহুত ভাল লাগে। আগতে চিত্ৰ আছিলে, এতিয়া ইহঁতকেইটা সেই চিত্ৰ থাকোঁতে যিটো মৰম চেনেহ আছিলে এতিয়াও এই একেই আছে। মোৰ নাম ইছলাম হয়, হোজাই হয়। ইয়াত মই কাম কৰা 3 বছৰ 4 বছৰ হৈ গ'ল। 3-4 বছৰ হ'ল ন? অঁ খুব মৰম লগা ভাইটিটো, একদম ইহঁত খুব ভাল, খুব অমায়িক, সকলোকে বহুত মৰম কৰে। চবেই কৈ থাকে যে খুব নেকি मटर का सब्जी? हाँ। और ये मटर का सब्जी, ये तेल डाला। हाँ। अभी ये 5 फोरन डालेगा इसमें। ভালেই লাগিলে। মই যিহেতুকে দীপশিখা দেখুৱাবলৈ আহিছিলোঁ, কিন্তু মই এটা ৰেচিপিও এতিয়া আপোনালোকক দেখুৱাবলৈ পাম। যিহেতু টাইম মতে খানা বনোৱা হয় ইয়াত, কিন্তু মই আহি পাওঁতেই বাকী বনাই হৈয়ে গ'ল। কিন্তু এই মটৰটো আছে বুলি কোৱাৰ কাৰণে মোৰ ভালেই লাগিলে, কাৰণ দীপশিখাৰ কিবা এটা হ'লেও খানা আপোনালোকক দেখুৱাব পাৰিম এইটো সুযোগতে। এয়া মহাৰাজ, তেওঁ গুজৰাটৰ হয়, যিহেতুকে ইয়াত এতিয়া ভেজ চলে। নীতা মেমে গোটেইখিনি কৰি আছে, দাদা মৰিগাঁৱত আছে কাৰণে। এওঁলোকৰ হাতৰ খানা মই খাইছোঁ আগতেও 2-3খন দীপশিখাত, সাংঘাতিক ধুনীয়া বনায়। মানে একদম অসমৰ একদম চিম্পুল খানা, কোনো তেনেকুৱা ধৰণৰ মা মছলা নাইকিয়া। সেয়েহে আপোনালোকক আজি অকণমান ৰেচিপি দেখুৱাম দেই, আৰু আপোনালোকে চাই থাকিব শেষলৈকে মোৰ ভিডিঅ'টো। সেয়া মটৰ বাকি দিয়া হ'ল। মটৰ বাকি দিয়া হ'ল। আমাৰ নিচিনাই হ'ব হয়তো চাগে এতিয়া, কাৰণ ইয়াত বহুত চিম্পুল। আমি যেনেকৈ চিম্পুলকৈ বনাওঁ তেনেকৈয়ে বনাব। মই টেষ্টটো দেখুৱাম দেই অলপ পাছতে। আৰু এয়া হৈছে দাইলত ফোৰণ লগাবলৈ আছে বোলে। 2টা ডিছ মই আজি আপোনালোকক দেখুৱাব পাৰিম বাৰু। আগতে ইয়াত চিত্ৰ আছিলে। চিত্ৰ মোৰ সাংঘাতিক, মোৰ মৰমৰ এটা ভাই আছিলে। সি মোক একদম মাৰ দৰে মৰম কৰিছিলে। দীপশিখাত থাকোঁতে হওক, ইয়াৰ দীপশিখাৰ পৰা যেতিয়া আমি ওলাই আহিলোঁ তাৰ পাছতো সি মোক ইমান মানে সাংঘাতিক এটা ল'ৰা আছিলে। সিও আজিৰ দিনত নাইকিয়া আমাৰ লগত। সি একদম নেদেখা এখন ঠাইলৈ গুচি গ'ল। মই এতিয়াও তাক বহুত কি ক'ম আৰু, এইবোৰ বহুত দিন ইয়াত মই বহুত হাঁহি কান্দোনৰ মাজত দীপশিখাত মই পাৰ কৰিছোঁ এটা সময়। এতিয়া মই দীপশিখালৈ তেনেকৈ আহিব নোৱাৰা হ'লোঁ, কিন্তু পাপুলৈ বহুত ফোন কল আহি থকা হৈছে, হয়তো কিতাপখনৰ কাৰণে হয়তো। কাৰণ যিহেতুকে এই কৰ্কট ৰোগটো বহুতখিনি বাঢ়িছে, আৰু প্ৰতিজন প্ৰায় মানুহে পাপুলৈ ফোন কৰে যে পাপুদা আমাৰ এনেকুৱা হৈছে, আমাৰ তেনেকুৱা হৈছে, আমি ক'ত যাম, কেনেকৈ থাকিম, কি সুবিধা আছে, সেই কথাখিনি কওকচোন। তেতিয়া পাপুৱে মানে এই দীপশিখাৰ কথা যেতিয়া কয়, আজিও পাপুৱে ক'লে যে তুমি এবাৰ দীপশিখালৈ যোৱা আৰু সকলোকে এবাৰ ভিডিঅ' এটা কৰি দেখুওৱা। অন্তত অলপ হ'লেও আপোনালোকে বুজি পাব যে দীপশিখানো কি ইমানখিনি সুবিধা আছে, কি কথা। মই দেখুৱাম, মই অলপ পাছতে দেখুৱাম। মই যাম, ৰুমলৈ যাম। এইটো কি হয়? কোমোৰা অমিতা নেকি? এইটো দালি, আৰু হৈছে তলৰটো হৈছে ভাত ন? তাৰপিছত আৰু ৰুটি বনাব লাগিব।
এয়া দীপশিখাৰ থানা। এয়া হৈছে দীপশিখাৰ বাপ্পা মন্দিৰ। ভাবিলোঁ আজি বাপ্পাক ধুনীয়াকৈ চাফা কৰি যাওঁ। আমি থকাৰ সময়ত গণেশ চতুৰ্থীৰ আমি প্ৰথম পূজা পাতিছিলোঁ এই মন্দিৰতে। গণপতি বাপ্পা মৌৰ্য মংগল মূৰ্তি মৌৰ্য বাপ্পা। ভাবি গৈছিলোঁ বাপ্পাক ধুনীয়াকৈ উঠাই পেলাই ধুনীয়াকৈ গা ধুৱামগৈ, কিন্তু বহুতেই গধুৰ, একদমেই উঠাবলৈ কোনো পধ্যে মোৰ শক্তি নহ'লে, সেয়েহে এনেকৈ মুচি থ'ব লগা হ'ল আৰু মোৰ বৰ দুখ লাগিলে, কিন্তু উপায় নাই তথাপিও। গণপতি বাপ্পা মৌৰ্য মংগল মূৰ্তি মৌৰ্য। পূজা শেষ কৰিলোঁ আৰু এতিয়া মই আপোনালোকক ৰুমখিনি দেখুৱাম। এই বিল্ডিংটোত দুটা পাৰ্ট আছে। এটা ছাইডে ভাত বনায় আৰু এনেকৈ এটা হল আছে, ওপৰত আৰু দুটা ৰুম আছে, আৰু এটা হৈছে নন AC, এটা হৈছে AC। আৰু AC ৰুমটোত এক্সট্ৰাকৈ আপুনি নিজৰ ইচ্ছামতে বনায়ো খাব পাৰে। এয়া দেখিছে এনেদৰে বিচনাসমূহ আছে, দুটা ষ্টেপ থকা, এটেণ্ডেঞ্চ আৰু পেচেণ্টৰ কাৰণে, আৰু এনেদৰে বিভিন্ন জেগাৰ পৰা আহি পেলাই এয়া ট্ৰিটমেণ্টৰ কাৰণে সকলো আছে। এইটো ছাইডে আমি আছিলোঁ। এইখিনিতে এটা অকণমানিকৈ ৰুম আছে, পাৰ বাঁহৰ সমান এটা অকণমানি, সেইটো ৰুম, তাতে আমি কটাইছিলোঁ 11 মাহ দিনে ৰাতিয়ে। বহুত কান্দোন, বহুত হাঁহি এই ৰুমটোত। এতিয়াও হয়তো চাগে দৰ্জা খুলিলেই মোৰ হাঁহিখিনি ক'বলৈ গুচি গৈছিলে, নাছিলে, আকৌ এতিয়া মোৰ হাঁহি ঘূৰি আহিছে। জিনিমা আহিলে মোৰ হাঁহি আকৌ ঘূৰি আহিলে, কি ক'ম, বহুত দুখ বহুত সুখ, পিছত ক'ম সেইবোৰ কথা। মই ভাবোঁ আপোনালোকৰ বহুতখিনি সহায় হ'ব এই ভিডিঅ'টোৰ দ্বাৰা। এটা পাৰ্ট দেখুৱালোঁ, এতিয়া হৈছে ইটো পাৰ্টলৈ আহিছোঁ মই যেতিয়া প্ৰথম দীপশিখাত সোমাইছিলোঁ মই ভাবিছিলোঁ পাপুৱে হয়তো ভাড়াঘৰ লৈ থৈছে। মই একোৱে বুজি পোৱা নাছিলোঁ যে এইটো কি হয়, কি কথা, কি ক'ম। আপুনি কোনটো ৰুমত আছে? আপুনি ওপৰত আছে? অঁ, ছোৱালী? অঁ, এইদৰে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অহা মানুহসকল এনেকৈ দিন কটাইছে, এনেকৈয়ে তেওঁলোক থাকে। আচলতে এইটো ভাগ্যৰ কথাও নিচিনা লাগে কোনোবা সময়ত, কাৰণ ইমান বিভিন্ন জেগাৰ মানুহ, ক'ৰ মানুহ কি কথা একো নাজানো, কিন্তু ইমান একেলগে ভাত খোৱা, একেলগে কথা পতা, মনৰ কথা, দুখ, সকলোৰে দুখ একেই নিচিনা। এই ৰুমটোতে মই ৰাতি 1টা বজাত 1:30 বজাত সোমাই আহিছিলোঁ। আহি মই নিজেও পাত্তা পোৱা নাছিলোঁ যে ৰাতি কি হয়, কি মানে কি, মই একো ধৰিব পৰা নাই। এতিয়াও মোৰ কিবা বুকুৱে কঁপিছে, হয়নে কঁপেনে কি হয় মই নাজানো। এই বিচনাখনতে মই প্ৰথম বিচনাখনতে আছিলোঁ, ৰাতি কটালোঁ ইয়াতে। তাৰ পাছত সেই সৰু ৰুমটোলৈ গৈছোঁ। আচলতে আজি ভিডিঅ'টোৰ দ্বাৰা সকলোৱে বুজি পাব যে আৰু সুবিধা বহুতখিনি আছে। ভাইদাই কৈছেই, মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। এইটো এটা মৰম লগা ভাইটি। মই এজন খুৰাক লগ পাইছোঁ। এই খুৰাজনে মনৰ কথা দুটামান ক'বলৈ বিচাৰিছে। খুৰা কওকচোন, এইজন আপোনাৰ ল'ৰা ন? হয়, মোৰ নাম হৈছে শ্ৰী লীলাকান্ত সোণোৱাল। মই আহিছোঁ 3-4 ডিষ্ট্ৰিক্টৰ পৰা। মোৰ আচল মেইন ঘৰ হৈছে ডাঙৰি চিঙিলি বুলি কয়। এই মই ল'ৰাজনৰ কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে মুম্বাইত আহি পালোহি। প্ৰথম মই গৈছিলোঁ চেন্নাইলৈ। চেন্নাইত এখন প্ৰাইভেট হস্পিটেলত দেখালোঁ, তাত চব কিছু কৰিলোঁ, বাইচি কৰাৰ পিছত লাষ্টত আমি দেখিলোঁ যে তাত কোনো সুবিধাজনক নহ'ব বুলি আমি সেয়ালৈ ডাইৰেক্ট মুম্বাইলৈ গুচি আহিলোঁ। এতিয়া দেখিলোঁ ইয়াত বম্বেত আহি বহুত ভাল কৰিলোঁ। লাহে লাহে ট্ৰিটমেণ্ট চলি আছে। এতিয়া 100ৰ ভিতৰত মোৰ দেন এতিয়া 50% বৰ্তমান ল'ৰাৰ ভাল হ'বলৈ আশা যেন লাগিছে। গতিকে মই কওঁ পিছলৈ এইবিলাকক চেন্নাই নগৈ ডাইৰেক্ট মুম্বাইলৈ অহাটো বেছি ভাল হ'ব নেকি মোৰ মনে কয়। ৰুম একদম মহিলা সমিতি ভৰ্তি, বহুত চব বগা বগা দেখিছা, বগা বগা চব দেখিবলৈ ধুনীয়া ধুনীয়া চব। আপোনালোক কোন জেগাৰ? আসাম? কোন কি হিন্দী নে আছামিজ? আসামৰ পৰাটো আছামেই হ'ব, কিন্তু অলপ বেলেগ লাগিছে যে, ভাষাটো বেলেগ হ'ব হয় নাই? অঁ, হ'লেও অসমীয়া। অঁ, বাকী অসুখ কাৰ? ধুবুৰী। ধুবুৰী জিলা অলপ। অঁ, কাৰ অসুখ? অঁ, হয় নেকি?
আইঅ' এনে ঝুট মিছা কথা হা কি কয় চেকআপত আহিছে অঁ চেকআপত আহিছে অঁ আইঅ' দেই ভাল হ'ব দেই আৰু অলপো ধৰিবই নোৱাৰি এয়া মই দীপশিখাৰ এয়া সকলো ইমান ধুনীয়া ধুনীয়া কিন্তু অসুখ হৈছে বুলি কৈছে কিন্তু নহয় অসুখ নাই মোৰ বিশ্বাস অসুখ ভাল হৈ যাব আৰু হৈ গ'ল আৰু এতিয়া মই বিদায় লৈছোঁ দেই সকলোৰে লগত কথা পাতি খুব ভাল লাগিল এনেকৈ যেনেকৈ কথা পাতি আছিল তেনেকৈয়ে পাতক এতিয়াও এই কেমেৰাটো আছে বুলি বেলেগ ভাবিব নালাগে অঁ আপোনাক ভালে লাগিল আমি ধুবুৰীৰ পৰা আহিলোঁ আহি বম্বাই আহিছোঁ টাটা মেমৰিয়েলত মোৰ ভনীয়েকক লৈ আহিলোঁ এইটো ভনীয়েক তাৰ গলাৰ থাইৰইড বুলি কৈছিলোঁ হ'ল গুৱাহাটীত দুবাৰ অপাৰেশ্যন কৰিলোঁ তথাপিও ইয়াতে টেষ্ট কৰালোঁ যে আকৌ এবাৰ হ'ল হোৱাৰ পিছত টেষ্টিঙত হৈ আছে ওপৰৱালাৰ ওপৰত ভৰসা আছে যে ইয়াৰ পৰা ঠিক কৰি যাম ইয়াৰ পৰা আশা আছে আৰু আমি আহোঁতে বম্বাই চহৰত আহোঁতে বিচাৰি আমি দীপশিখা ছেক্টৰ নম্বৰ 19 এইটোত আহিলোঁ কপাৰ খান্দি ছেক্টৰ 19 ইয়াতে আমি বহুত হেল্প পালোঁ পইচা নালাগে পেচেণ্টৰ কাৰণে ফ্ৰী আৰু এটেণ্ডৰ কাৰণে আমাৰ মানে আমি এটেণ্ড আমাৰ কাৰণে 75 টকা কিবা এটা দিব লাগে পেচেণ্টক খোৱা বোৱা ফ্ৰী থকা মেলা ইয়াতে মানে খুব সুবিধা পাইছোঁ সুবিধা কাৰণ বাহিৰত আপোনাৰ এদিনতে 1000 টকা যায় হয় নহয় 1000 টকা বহুত মানুহে গম নাপায় নাপাওঁ আমিও গৈছোঁ বেলেগ জেগাত 1000 টকা মানে ভাড়াটো লাগে আৰু খোৱা বোৱাত এক্সট্ৰা কৰি লাগে তথাপিও আমি ইয়াতে আহি মানে সুবিধা পালোঁ আৰু ইয়াৰ মানুহবিলাকো ভাল মানে পুৰা হেল্প কৰে কিবা এটা দৰকাৰ হ'লে গাড়ী লাগিলে কিবা এটা লাগিলে হেল্প কৰি দিয়ে গাড়ী চাৰি চব আছে অহা যোৱা কৰা কোনো অসুবিধা নাই গাড়ী দিয়ে এটা 7টামান বজাত যায় আহোঁতে এটা 2:30টাত আহে আৰু এটা 5টাত আহে ফ্ৰী একদম ফ্ৰী কোনো পইচা নালাগে এইটোৰ কাৰণে দীপশিখাৰ তৰফৰ পৰা ধন্যবাদ আৰু আপুনি চেনেলৰ পৰাও ধন্যবাদ ধন্যবাদ দেই বহুত আপোনালোকলৈ মোৰ শুভকামনা থাকিলে মানে মোৰ ফালৰ পৰা শুভকামনা থাকিলে আপোনালোকে যাতে সুস্থ হয় ঘৰলৈ ভালে ভালে যাওক ন ঠিক আছে দিয়ক দেই আহিছোঁ বাই বাই খুব মৰম লগা মানুহখিনি সকলোৰে লগত কথা পাতি মই ওলাই দিলোঁ দুখ লাগে কোনোবা সময়ত কিন্তু মই নেদেখুৱাওঁ দীপশিখালৈ গ'লে মই হাঁহিয়ে থাকোঁ আৰু সকলো মানুহকে যিমান পাৰোঁ সান্তনা দিবলৈ বিচাৰোঁ যাতে সাহস পায় মোৰ কথাৰ দ্বাৰা সাংঘাতিক দুখ লাগে কিন্তু তথাপিও মই বুকুত কেনেকৈ ৰাখি পেলাই মই কথা পাতোঁ মই নিজেও গম নাপাওঁ সেইখিনি সময় আৰু যেতিয়াই আহোঁ মোক সকলোৱে পাপুকো বহুত ভাল পায় আৰু বেলেগ বেলেগ মানে প্ৰতিবাৰে আমি যেতিয়াই যাওঁ বেলেগ বেলেগ মানুহ থাকে অৱশ্যে এতিয়া মই যাওঁ তললৈ আৰু আপোনালোকক মই খানাৰ টেষ্ট দেখুৱাই আছোঁ এতিয়া এয়া 9টা বাজিছে দীপশিখা খোৱা সময় হৈ গ'ল আহিছোঁ দেই মই হেৰি খাম ঘুগুনি অঁ দিয়া বাতি দিয়া সকলোৱে এনেকৈ ডাইনিং হললৈ আহি পেলাই ভাত খাব লাগিব কিন্তু যিখিনি একেবাৰে উঠি আহিব নোৱাৰে তেওঁলোকৰ কাৰণে এনেকৈ ওপৰলৈ দি দিয়া হয় তেওঁলোকৰ লগত যিখিনি আপোন মানুহ আহে তেওঁলোকে লৈ যায় আৰু এইদৰে চলি আছে দীপশিখা ধুনীয়াকৈ চলি আছে এতিয়া মই আপোনালোকক দেখুওৱা ঘুগুনি খাই দেখুৱাম টেষ্টটো কেনেকুৱা হয় দেই বিৰাট ধুনীয়া महाराज किधर है बहुत टेस्टी বিৰাটেই ধুনীয়া বনাইছে সাংঘাতিক ধুনীয়া একদম মই কি ক'ম আৰু বহুত ধুনীয়া দীপশিখা এইটো মানে বহুত চিম্পুল মানুহৰ পেটৰ বেমাৰ নহয় একদম বহুত চিম্পুলকৈ বনাইছে কোনো মা মছলা নাই সকলোৱে খাব পাৰে বাচ্চাও খাব পাৰে অসুখীয়া মানুহেও খাব পাৰে আজি মই আপোনালোকক এই ৰেচিপিটো দেখুৱালোঁ আৰু দীপশিখাৰ পৰিৱেশটো দেখুৱালোঁ এই ভিডিঅ'টোৰ জৰিয়তে হয়তো আপোনালোকে অকণমান সকাহ পাব আৰু ওচৰে পাজৰে যিমানখিনি মানুহ আছে তেনেকুৱা ধৰণৰ যদি কোনোবা বিপদত পৰে এই কথাটোৰ দ্বাৰা এই অসুখটোৰ দ্বাৰা তেতিয়াহ'লে আপোনালোকে সকলোকে জনাব সহায় কৰিব ঠিক আছে মই এতিয়া যাবলৈ ওলালোঁ দীপশিখাৰ পৰা মই যাবলৈ ওলালোঁ আপোনালোকে চাই থাকিব আৰু ভাল পালে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে সামৰিছোঁ বাই বাই আহিছোঁ দেই হা অকণ মাৰিব লাগিব ন
भात खाला ना? ये देखिए इधर आके आप हाय बोल दीजिए, आसाम को नमस्ते बोल दीजिए। कोई नहीं है, मेरा यूट्यूब नया चैनल है। आप तो पापू के बुक में है ही, तो अभी आपको दिखा रहे हो, यही अनमोल भाई है। अच्छा लेने के फिर मेरे को भी हाँ लेना पड़ेगा।